ৰাইজ বিয়া এখন খাবলৈ ওলালোঁ। ইখনৰ পিছত সিখন বিয়া চলিয়ে আছে আৰু বিয়ালৈ যাম চাওকচোন। নদীখন পাৰ হৈ যাব লাগিব। এয়া ভোৰখনতে উঠি পাৰ হ'বলৈ লৈছোঁ। আপোনালোকৰ পিছে ভয় লাগেনে? মোৰ পিছে বহুত ভয় লাগে। বহি বহিয়ে গ'লোঁ ভোৰখনত আৰু এয়া পাৰ হৈ দেখিছেনে প্ৰাকৃতিক পৰিৱেশবিলাক ইমান ধুনীয়া। মানুহ হ'ল, বিয়া ঘৰ হ'ল বঙালী মানুহৰ বিয়া। এয়া পাইছোঁহি আৰু পেণ্ডেল পাইছোঁহি। এতিয়া আমি এয়া সোমালোহি গেট। পৰিৱেশটো অকণমান দেখাবলৈ যত্ন কৰিছোঁ বিয়া ঘৰৰ। এয়া দেখিছেনে বাই ভনী দুয়োজনী একেলগে বিয়া। বায়েকলৈ চাওঁতে ভৈনীয়েককো পচন্দ কৰিলে আৰু দৰা ঘৰে একেলগে বিয়াখনৰ কথা ক'লে আৰু মাক দেউতাকেও তাতে হয় মানে বিয়াখন একেলগেই পাতিছে। দুই বাই ভনীৰ সমানে বিয়া। এয়া কইনা দুগৰাকী দেখিছেনে, মৰম লগা কইনা। বঙালী মানুহৰ বিয়া হয়। এয়া দেখিছেনে, আমিও বোলো প্ৰেজেণ্টটো দি লওঁ, প্ৰেজেণ্ট দিবলৈ ওলালোঁ। আৰু তাৰপিছতে অকণমান দেখাইছোঁ, এয়া কইনাৰ হোম পুৰাৰ ঠাইটো দেখাইছোঁ। এইটো বনাই আছে দেখিছেনে। আৰু তাতে অকণমান চবে আনন্দ কৰিলে। আমিও তাতে অকণ ফূৰ্তি কৰিলোঁ, নাচিলোঁ বাগিলোঁ। তাকো অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। এয়া পিছে আমিও নাচিবলৈ ওলালোঁ, নাচিলোঁ আৰু অকণমান ফূৰ্তি কৰিলোঁ। তাৰপিছতে আমি খাবলৈ আমাক মাতিলে, এয়া খাবলৈ বহিলোঁ। এয়া সকলোখিনি আইটেম ঠিকে আছে, ধুনীয়া লাগিছে খাই মেলি। এয়া তাৰপৰা খাই কৰি আহি অকণমান বহি ল'লোঁ। তাৰপিছতে এই কইনাজনীৰ লগত এখন ফটো উঠিলোঁ। ইজনী কইনা ভিতৰলৈ গ'ল, এগৰাকীৰ লগতে উঠিলোঁ আৰু অহাৰ বাটেৰে আকৌ ৰাওনা হ'লোঁ আৰু ৰাইজ। যাওঁতে বহি বহি গ'লোঁ, পিছে এইবাৰ থিয় হৈ আহিলোঁ। এইবাৰ অকণ সাহস হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।